Hello friends, welcome to my channel Clay Kitchen. Friends, আশা কৰো আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো কাচকলৰ এটা নতুন ৰেচিপি। মই আগতেও কাচকলৰ দুটা ৰেচিপি ফ্ৰেন্ডছ আপোনালোকৰ লগত শেয়াৰ কৰিছো। কোপ্তা কাৰি অফ ৰ বানানা উইথ হেল্থ বেনিফিটস আৰু মসমসিয়া কাচকলৰ চিপছ। এইবাৰ ফ্ৰেন্ডছ আমি কাচকলৰ কাটলেট বনাম। এয়া ফ্ৰেন্ডছ এনেকৈ মই দুয়োটা কাচকল ধুনিয়াকৈ বাকলিখিনি আগতে গুচাই লওঁ। কাচকলৰ গুণাগুণৰ বিষয়ে ফ্ৰেন্ডছ আগতেও মই মোৰ ৰেচিপি কোপ্তা কাৰি অফ ৰ বানানা উইথ হেল্থ বেনিফিট শ্বেয়াৰ কৰিছোঁ ফ্ৰেন্ডছ। ইয়াত প্ৰচুৰ পৰিমাণৰ ভিটামিন চি আৰু ভিটামিন B6 থাকে আৰু আমি সকলোৱে জানো যে ভিটামিন চি শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে আৰু লগতে ভিটামিন চি চুলি আৰু ছালৰ বাবেও উপকাৰী। এয়া ফ্ৰেন্ডছ মোৰ দুয়োটা কাচকল গুচোৱা হৈ গ'ল। এতিয়া মই এইকেইটা বইল কৰি ল'ম। এয়া মই মোৰ কাচকল দুটা লৈ ল'লোঁ, অকণমান নিমখ দিলোঁ, অকণমান পানী দিছোঁ আৰু এতিয়া এইটো এটা চিটি আহিবলৈ দিম। আমাৰ কাচকলকেইটা চেঁচা হৈ গ'ল ফ্ৰেন্ডছ। আহক এতিয়া আমি ইনগ্ৰিডিয়েণ্টছখিনি মিহলাই লওঁ। প্ৰথমতে এয়া মিহিকৈ কাটা এটা ডাঙৰ পিঁয়াজ দিলোঁ আৰু এয়া মিহিকৈ কাটি লৈছোঁ কেঁচা জলকীয়া দুটা। জলকীয়াটো ফ্ৰেন্ডছ সদায় মই কওঁ মই কম জ্বলা ব্যৱহাৰ কৰোঁ, আপুনি আপোনাৰ সোৱাদৰ অনুযায়ী কম বেছি কৰি ল'ব। আৰু এয়া মিহিকৈ কাটি লোৱা আদা আৰু এয়া অকণমান আজৱাইন দি দিলোঁ, প্ৰায় আধা চামুচ আছে। আৰু এয়া কেঁচা ধনিয়া এমুঠি, এয়াও মিহিকৈ কাটি লৈছোঁ। ফ্ৰেন্ডছ ইয়াত মই কোনো ধৰণৰ অন্য মছলা ব্যৱহাৰ কৰা নাই, মানে গুড়ি মছলাৰ কথা কৈছোঁ। আপুনি যদি ৰঙা জলকীয়া গুড়ি খায় তেতিয়াহ'লে আপুনি ৰঙা জলকীয়া গুড়িও আধা চামুচ দিব পাৰে। আৰু এয়া প্ৰায় এচামুচ নিমখ দিলোঁ। এতিয়া আহক এইখিনি ধুনীয়াকৈ মিহলাই লওঁ। আপুনি মেচাৰৰ সহায়ো ল'ব পাৰে, মই এনেকৈয়ে কৰিছোঁ। মই একেবাৰে গুলগুলীয়া বা একেবাৰে মিহি কৰি নলওঁ। জানেনে ফ্ৰেন্ডছ, কাচকল ডায়েবেটিছ ৰোগীৰ বাবে খুবেই উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণৰ ফাইবাৰ থাকে, গতিকে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণৰ পটেছিয়াম থাকে, গতিকে হাৰ্টৰ বাবে উপকাৰী, মানে হেল্ডি হাৰ্ট মেইনটেইন কৰি ৰখাত সহায় কৰে ফ্ৰেন্ডছ। আমাৰ এইখিনি প্ৰায় মিলোৱা হৈ গ'ল। এতিয়া আহক আমি কাটলেটছখিনি বনাই লওঁ। অকণমান পিটিকা লৈ ল'লোঁ, লাড়ুৰ দৰে অলপ বনাই ল'ম গোলাকাৰ, আৰু তাৰপিছত চেপেটা কৰি দিম। এনেকৈ আপুনি ইয়াতকৈ ডাঙৰো বহলো বনাব পাৰে, মই এনেকৈয়ে বনাওঁ, এইটো চাইজতে বনাওঁ। আমাৰ ঘৰৰ ফ্ৰেণ্ডছ সকলোৰে এইটো বৰ প্ৰিয় ৰেচিপি, সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ মই আকৌ কৈছোঁ, একেবাৰে কম মছলা ব্যৱহাৰ কৰা এটা চিম্পল ৰেচিপি ফ্ৰেণ্ডছ। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাবচোন। একেবাৰে চিম্পল কিন্তু ফ্ৰেণ্ডছ বহুত হেল্ডি হয়। এনেকৈ মই বাকী কাটলেটকেইটাও বনাই ল'ম। এয়া ফ্ৰেণ্ডছ এয়া মোৰ বনোৱা হৈ গ'ল। এতিয়া আহক এইখিনি আমি ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰাৰ বাবে ফ্ৰেণ্ডছ এয়া মই এটা ঘোল ৰেডি কৰি লৈছোঁ, বেচন লৈছোঁ, পানী লৈছোঁ আৰু সামান্য নিমখ দিছোঁ। এয়া এনেকৈ মই কাচকলৰ বৰা এটা লৈ লৈছোঁ আৰু ইয়াত কোটিং কৰি লৈছোঁ। বহুত বেছি থেপথেপীয়া নহয়, অকণমান পনীয়া কৰিয়ে দিছোঁ। তেল গৰমো হৈ গ'ল। এয়া ধুনীয়াকৈ এনেকৈ এটা এটা দি পেলাই মই মোৰ কাটলেটকেইটা ভাজি ল'ম। এয়া ফ্ৰেণ্ডছ মই শ্বেলো ফ্ৰাইহে কৰিম, ডিপ ফ্ৰাই নকৰোঁ। আমাৰতো কাচকলখিনি আগতে অলৰেডি বইল কৰা হয়েই, নহয় জানো? এইটো ৰেচিপি ফ্ৰেণ্ডছ ভাতৰ লগতো ছাৰ্ভ কৰিব পাৰি, পোলাওৰ লগতো ছাৰ্ভ কৰিব পাৰি, বা ইভিনিং চাহ কাপৰ লগতো আপুনি সোৱাদ ল'ব পাৰে ফ্ৰেণ্ডছ। অলপ পৰ নলৰোৱাকৈ এনেকৈ ৰাখি দিম আৰু তলৰ ফালৰ পৰা অকণমান ৰঙচুৱা হৈ আহিলে তেতিয়াহে এয়া চাওকচোন অকণমান ৰঙচুৱা হৈ আহিছে। এতিয়া গোটেইকেইটা লৰাই দিওঁ। এনেকৈ ফ্ৰেণ্ডছ মই গোটেইকেইটা ভাজি ল'ম।
সো ফ্ৰেণ্ডছ আমাৰ কাচকলৰ কাটলেট ৰেডি হ'লেই আৰু ফ্ৰেণ্ডছ আজি যদি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে কিন্তু ফ্ৰেণ্ডছ প্লিজ এটা লাইক নিশ্চয় দিব আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেল ভিজিট কৰি আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব থেংক ইউ ফ্ৰেণ্ডছ